বাৰু প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ আৰু বিশেষ আজি নিউজ টাইমৰ ইয়াত সমূহ ফেমিলিক মই আমি আমাৰ একচালনা গোলাঘাট ডিষ্ট্ৰিক্টত থকা যিমান আমাৰ বিষয়ববীয়া আৰু আমাৰ কেডাৰসকল সকলো হৈ আমি আমাৰ সমূহ নিউজ টাইম ফেমিলি তথা অসমবাসীক ইয়াৰ পৰা আমি নমস্কাৰ আগবঢ়াইছোঁ আৰু বিশেষ আজি আমি এই প্ৰেছ মিট দিবলগীয়া হৈছে বিশেষ এটি কাৰণবশতঃ আৰু সেই কাৰণটো হৈছে আমি 2022 চনৰ 15 ছেপ্টেম্বৰত আমাৰ আল্লাহ আপা নাস্কা বিৰছা এনেকা কৰি 5টা সংগঠনে ষ্টেট তথা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত আমাৰ শান্তি চুক্তি অৰ্থাৎ একত হৈ গ'ল আৰু সেই একতৰ পিছতো আজি প্ৰায় চন হিচাপত চালে গ'লে 22, 23, 24 3টা বছৰ অতিক্ৰম হ'ল কিন্তু আজিলৈকে এই চৰকাৰখনে আমাক লৈ একো এটা এনেধৰণে চিন্তা কৰা নাই বুলি ক'ব লাগিব কাৰণ কেলে হয় আমাৰ আদিবাসী ডেভেলপমেণ্ট কাউন্সিল হ'ল কিন্তু কথাত হ'ল আৰু কাৰ্যত আজিলৈকে আমি একো দেখি পোৱা নাই আৰু সেয়েহে আমি এই গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা য'ত নেকি আলনা জন্ম হৈছিলে আৰু সেই স্থানৰ পৰা আমি খুব প্ৰকাশ কৰি আজি ক'বলৈ খুজিছোঁ আমাৰ 125 জন ল'ৰাক সংস্থাপন দিলে চৰকাৰে আৰু 782 জন ল'ৰা এতিয়াও আমি সংস্থাপনৰ পৰা বিৰত হৈ আছোঁ আৰু এইটো সঁচাকৈ আমাৰ ল'ৰাসকলৰ মাজত এটা বিশেষ ক্ষোভ আছে আৰু আমি ভাবিছিলোঁ এই নিৰ্বাচনত আমি বিজেপি চৰকাৰক সমৰ্থন জনাম কিয়নো বিগত সময়ছোৱাত আমাৰ কামবোৰ হাতত লৈছে আৰু কৰিব বুলি আমি আশাবাদী আছিলোঁ আমি ভাবিছিলোঁ যে নিৰ্বাচনৰ আগমুহূৰ্ততে কামবিলাক হৈ উঠিব কিন্তু দেখিলোঁ আজি আমাৰ একত হোৱা আজি চন হিচাপত 3টা বছৰ অতিক্ৰম হ'ল আৰু এতিয়ালৈকে আমাৰ একো কাম হৈ নুঠিলে আৰু সেয়েহে বৰ্তমান এই চৰকাৰৰ প্ৰতি আমাৰ আস্থা আৰু ভৰসা নাইকিয়া হৈ গৈছে আৰু সেইবাবে আমি আজি এই প্ৰেছ মিট দিবলৈ হৈছোঁ বা দিবলগীয়াত পৰিছোঁ আৰু এই প্ৰেছ মিটৰ দ্বাৰা আমি ক'বলৈ খুজিছোঁ আমাৰ বিভিন্ন জেগাত বা ঠাইত বা জিলাসমূহত থকা আমাৰ অফিচাৰসকল আমাৰ সংগঠনৰ কেডাৰসকল আপোনালোকে বিবেচনা কৰক আজি চৰকাৰে আমাক ক'ত লৈ গৈছে কি পৰ্যায়ত লৈ গৈছে আৰু গতিকে এই চৰকাৰটোক আমি সমৰ্থন কৰিলে ভাল হ'ব নে সমৰ্থন নকৰিলে ভাল হ'ব আমাৰ সকলোৰে বিবেক আছে জ্ঞান আছে গতিকে আমি ভাবোঁ যে নিজৰ বিবেকত আমি একবাৰ চালি জাৰি চোৱাৰ প্ৰয়োজন হৈছে হ'লেও আমি কাজিৰঙা সমষ্টি হৈ ইয়াত থকা সমূহ কেডাৰসকলে আমি এটা মনত ভাৱ লৈছোঁ আগন্তুক এই নিৰ্বাচনত যিবোৰ আমাৰ বাগান আৰু গাঁও এৰিয়াত আমাৰ আদিবাসী ৰাইজসকল আছে তেখেতসকলক ইয়াৰ পৰা আমি এটা আহ্বান জনাব বিচাৰিছোঁ আগন্তুক নিৰ্বাচনত বিজেপি চৰকাৰক ভোট দিয়াৰ পৰা আপোনালোকে বিৰত থাকিব লাগে আপোনালোকৰ মূল দাবীসমূহ কাৰণ কেলে আৰু সঁচাকৈ আমাৰ মুখ্য দাবী হৈছে আমাৰ কেডাৰসকলৰ এতিয়ালৈকে সংস্থাপনৰ পৰা আমি বঞ্চিত হৈ আছোঁ আৰু আমাৰ অতি শীঘ্ৰেই এই বঞ্চিত হৈ থকা 782 জন ল'ৰাৰ সংস্থাপন চৰকাৰে কৰিব লাগে আৰু যদিহে নকৰে এই নিৰ্বাচনৰ লগতে অনাগত নিৰ্বাচনত আৰু ইয়াত বিশেষ ৰূপে একটা আপোনালোকে প্ৰতিক্ৰিয়া দেখিবলৈ পাব আৰু যি প্ৰতিক্ৰিয়াত আমি বাধ্য হ'ম যে আমাৰ মানুহবিলাকক বিজেপি চৰকাৰক ভোটৰ পৰা বঞ্চিত থাকক বুলি ক'বলৈ গতিকে মই ক'বলৈ খুজিছোঁ যে আগন্তুক এই নিৰ্বাচনটোত আমি আমাৰ কাজিৰঙা সমষ্টিবাসীত থকা যিমান আদিবাসী ৰাইজ আছে অৰ্থাৎ গাঁৱত আছে বাগানত আছে তেখেতসকলক অনুৰোধ জনাইছোঁ যে আপোনালোকে এই চৰকাৰটোক ভোট দিয়াৰ পৰা আপোনালোকে বিৰত থাকক আৰু আচ্ছা ঠিক আছে লগতে আমাৰ যিটো ক্ষোভ আছে এই ক্ষোভ প্ৰকাশ কৰি আমি ক'বলৈ খুজিছোঁ যে আগন্তুক 19 তাৰিখে যি নিৰ্বাচন আছে এই নিৰ্বাচনত আমি অল আদিবাসী নেশ্যনেল লিবাৰেশ্যন আৰ্মিৰ এক্স কেডাৰ্ছ বা এক্স আলনা হৈ আমি ক'বলৈ খুজিছোঁ যে এই নিৰ্বাচনত কাজিৰঙা সমষ্টিত আমাৰ আদিবাসী ভাইসকলক আমি সংগঠন তৰফৰ পৰা ভোট বৰ্জন কৰিবৰ বাবে
অনুৰোধ জনাইছোঁ আৰু আপোনালোকে তাকেই লৈ আগন্তুক নিৰ্বাচনত বিবেচনা সহকাৰে ভোট দিয়ে যেন।